ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? সৰোজিনী নাইডু, ৰাজিয়া চুলতানা, ইন্দিৰা গান্ধী, পাৰভেজ চুলতানা। শুদ্ধ উত্তৰটো হ'ব সৰোজিনী নাইডু। 2 নম্বৰ প্ৰশ্ন, অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? 20 অক্টোবৰ, 22 ছেপ্টেম্বৰ, 17 জানুৱাৰী নে 20 জুন? শুদ্ধ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে? এ চিৰাং জিলাত, বি দৰং জিলাত, চি গোৱালপাৰাত, ডি শিৱসাগৰত। শুদ্ধ উত্তৰটো গোৱালপাৰা। আত্মা অনুসন্ধান নামৰ আত্মজীৱনী লিখনৰ লেখক কোন? কনকসেন ডেকা, নগেন শইকীয়া, মহিম বৰা, হোমেন বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। 5 নম্বৰ প্ৰশ্ন, অভিযাত্ৰী নামৰ উপন্যাসখনৰ লেখক কোন? এ নিৰুপমা বৰগোহাঁই, বি হোমেন বৰগোহাঁই, চি চন্দ্ৰপ্ৰসাদ শইকীয়া, ডি স্নেহা দেৱী। এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নিৰুপমা বৰগোহাঁই। কোনটো ৰাজবংশৰ মুদ্ৰাৰ নাম নয়নী মুদ্ৰা আছিল? এ চুতীয়া, বি আহোম, চি কোচ, ডি কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোচ ৰাজবংশৰ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? এ বিশ্বসিংহ, বি নাৰায়ণ, চি লক্ষ্মীনাৰায়ণ, ডি বালি নাৰায়ণ। শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীৰ নাম কি? ধনশিৰি, সোৱণশিৰি, কামেং নে মানস? সোৱণশিৰি। সৰ্বাধিক জনসংখ্যা থকা অসমৰ জিলাখনৰ নাম কি? নগাঁও, ডিব্ৰুগড়, ধুবুৰী, কাৰ্বি আংলং। শুদ্ধ উত্তৰটোৰ আগত আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নগাঁও। মাটিকালি দিশৰ পৰা অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি বাৰু? এ গোলাঘাট, বি চি কাৰ্বি আংলং, চি তিনিচুকীয়া, ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং। ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল? আহোম ৰজা, চুতীয়া ৰজা, কোচ ৰজা, বৰ্মা ৰজা। বৰ্মা ৰজা। প্ৰাচীন কালত মণিপুৰ ৰজা বব্ৰুবাহন কাৰ পুত্ৰ আছিল? এ নকুল, বি ভীম, চি অৰ্জুন, ডি বিদুৰ। অৰ্জুনৰ পুত্ৰ আছিল। অসমত বীৰ চিলাৰায় দিৱস কিমান তাৰিখে পালন কৰা হয়? 25 ফেব্ৰুৱাৰী, 30 এপ্ৰিল, 9 ফেব্ৰুৱাৰী, 23 মাৰ্চ। কোনোবা জানে যদি উত্তৰটো ভিডিঅ'টো পষ্ট কৰি কমেণ্টত দিব পাৰে। 9 ফেব্ৰুৱাৰী। অসমৰ কোনটো জিলাত সৰ্বাধিক চাহ উৎপাদন হয়? এ শিৱসাগৰ জিলাত, ডিব্ৰুগড় জিলাত, যোৰহাট, গোলাঘাট। ইয়াৰ শুদ্ধটো হ'ব ডিব্ৰুগড় জিলাত। অসমৰ ৰাজ্যিক নৃত্য কি বাৰু? বিহু, ঝুমুৰ, সত্ৰীয়া, বাগৰুম্বা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
সত্ৰীয়া নৃত্য। অসমৰ ৰাজ্যিক জন্তু কি? হাতী, বাঘ, সোণালী বান্দৰ নে গঁড়? গঁড়। ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা অসমীয়া নেতাগৰাকীৰ নাম কি? এ কুশল কোঁৱৰ, বি বিষ্ণুৰাম মেধি, চি তৰুণৰাম ফুকন, ডি আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা নে হেমচন্দ্ৰ গোস্বামী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আমাৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।